মই এটা কথা ক'ব খোজো, এইটো ভিডিঅ' আপোনালোকে শেষ কৰি চাওক, আপোনালোকে বুজি চাওক, এই ভিডিঅ'টো চাই পেলাই বুজি চাওক যে প্ৰথম ভাল পোৱা কেনেকে হয়, কেনেকে ভাঙে, সেই এতিয়াৰ পৰা এটা কিবা শিকক, শিকি পেলাই কেতিয়া ভাল পাব লাগে এইটো ভিডিঅ'ত অলপ হ'লেও আপোনাৰ ক্লুটো আহিব। থাকিব নোৱাৰো নেদেখা নেদেখি কৈ, কাষতে বিচাৰো সাৱটি থাকিবলৈ হেঁপাহে কৰ। এতিয়া আমি জানিব বিচাৰিম আমাৰ মাজত আছে গগন ডেকা, গগন কলিতা। গগন কলিতাৰ ফাৰ্ষ্ট লাভ ষ্টৰীটো জানিব বিচাৰিম। তাৰ এতিয়া ফাৰ্ষ্ট লাভ ষ্টৰীটো না চলি আছে না ব্ৰেকআপ হৈ গ'ল, না তাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা হ'ল, তাৰ স্মৃতিবিলাক কেনেকুৱা হ'ল, তাৰ বিষয়ে জানিব বিচাৰিম। তোমাৰ ফাৰ্ষ্ট ভাল পোৱা কেনেকে ষ্টাৰ্ট হৈছিল, কেনেকে চলি আছে, না এতিয়া সেইবিলাক খতমে হৈ গ'ল? সেইটো মোৰ আচলতে ভাল পোৱাটো এতিয়া বৰ্তমান নাই। মোৰ ফাৰ্ষ্ট ভাল পোৱাটো ক্লাছ 9ত থাকোঁতে, ফাৰ্ষ্ট 9ত উঠাৰ 2 মাহমান পিছৰ পৰা আৰম্ভ হৈছিল। এজনী ছোৱালীৰ লগত, ছোৱালীজনীৰ নাম বাৰু নকওঁ, নামটো ক'ব নালাগে বাৰু, এক্সপিৰিয়েঞ্চটো ক'লে কেনেকুৱা আছিল? ফাৰ্ষ্ট তাইক মই ভাল পোৱা আচলতে মই তেতিয়া ইমান নাজানিছিলো আৰু তাৰমানে ভাল পাবলৈ, মানে কেনেকে কি, ক্লাছ 9ত সৰু আছিলো বুলি ক'ব পাৰি। এইগিলা নাজানো, বাছ ভাল লাগিছে, ফ্ৰেণ্ড এজনক ক'ব দিছো যে তাইক ভাল লাগিছে, কৈ দিয়ে। তাৰপিছত হেৰিয়ে কৈ দিছে আৰু যে সি বোলে তোমাক ভাল পায়। তাৰপিছত আৰু এই ছোৱালীজনীয়ে বোলে ৰিপ্লাই দিছে মোক, সি কৈছে আৰু কৈছে যে মই নিজে কৰা নাছিলো আচলতে। তাৰপিছত ছোৱালীজনীয়ে কৈছিলে সি নিজে কৰিব নোৱাৰে নেকি বুলি। তাৰপিছত মই এদিন সাহস কৰি পেলাই নিজে ক'লো, আৰু তাই হ'ব বুলি ক'লে। হ'ব বুলি কোৱাৰ পিছত বেছি দিন নহয়, আচলতে 4 মাহ মান আমাৰ ভালদৰে চলিছে। মানে 4 মাহ মানৰহে তোমাৰ আছে, বেছি দিন মানে মই কৈ আছো ধৰ ভালদৰে, আৰু আমাৰ একো কাজিয়া চাজিয়া নোহোৱাকে 4 মাহ ধৰ ভালদৰে চলিছে আৰু। তাৰপিছৰ পৰা তাৰমানে তাইৰ আচলতে পঢ়াৰ প্ৰতি একদম ইণ্টাৰেষ্টটো নাছিলে, আৰু এইটো কৈ দিওঁতে তেওঁ এজনী বড়ো ছোৱালী আছিলে, সেইকাৰণে পঢ়াৰ প্ৰতি একদম ইণ্টাৰেষ্টটো নাছিলে। আৰু মোৰ তেতিয়া তাৰমানে মই নৱোদয়ত পঢ়িছিলোঁ আগতে, নৱোদয়ৰ পৰা যাই পেলাই তেতিয়া মোৰ একদম পঢ়াত তাৰমানে মই নাজানিছিলোঁ, কিন্তু মোৰ ইণ্টাৰেষ্ট আছিল পঢ়ালৈকে, যে মোক পঢ়িব লাগিব। আৰু ঘৰৰ পৰাও কৈছিলে যে পঢ় ভালদৰে, সেইকাৰণে মোৰ পঢ়াত ইণ্টাৰেষ্টটো আছিলে, কিন্তু তাই একদম ইণ্টাৰেষ্টটো নাছিলে। তাৰপিছত তাই যেতিয়া আমি 10ত উঠিম, মানে উঠা সময় আৰু ধৰ টেষ্ট এক্সাম হৈ আছে, ফাইনেলটো দিলে আমি ক্লাছ 10ত উঠিম আৰু সেইখিনি টাইমতে তাই পঢ়াটো বাদ দি দিলে। তাই পঢ়া বাদ দি দিলে? হয়, বাদ দি দিলে। বাদ দিয়াৰ পিছত মই তাইক কণ্টেক্ট কৰিলোঁ যে পঢ়াটো কিয় বাদ দিলি। তাই বিভিন্ন কথা কয়, ইচ্ছা নাযায় পঢ়িবলৈ। তেতিয়া আৰু মোৰো ভাল নলগা হ'ল। ভাল নলগা হোৱাত মানে এনেকুৱা হৈ গ'ল যে তোমাৰ কথা তাই নামানে, আহি গ'ল। হয়, তাৰপিছত নামানে, আৰু আগতেও মই কিছুমান কথা ক'লে তাৰমানে নাকাম কৰে আৰু যে তুমি আৰু কোন, আৰু তোমাৰ কথা গুৰুত্ব নিদিয়া হৈ গ'ল, নিদিয়ে আৰু। এনেকুৱা হোৱাৰ পিছত আৰু মই তাইৰ লগত নাথাকিলোঁ আৰু। তোমাৰ মানে এনেকুৱা মনত আহি গ'ল যে তাই যদি মোৰ কথা নামানে, তেতিয়াহ'লে তোমাৰ মানে নিজে দূৰত্বটো কম বাঢ়ি গ'ল। তাৰপিছত এতিয়া তাই বাৰু বিয়া হ'ল। তাৰপিছত মানে সেইটো দূৰত্বতে একেবাৰে খতমে হৈ গ'ল, একদম খতমে হৈ গ'ল। তাৰপিছত তুমি বিচাৰিব চেষ্টা কৰিছিলা নে তাইক আচলতে মই বিচাৰিব একদম চেষ্টা কৰা নাছিলোঁ। মই বুজি পাইছিলোঁ যে তাইক মই পালেও মই জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰিম, আৰু মই তাৰমানে হেৰিটো বুজি পাইছোঁ যে মই তাইৰ লগত মই চলিব নোৱাৰিম। গতিকে মই জানি বুজি নিজে আঁতৰি আহিছোঁ তাইৰ পৰা, আৰু সেই আঁতৰি অহাৰ পৰা মই 2.5 বছৰ ছিংগল হৈ আছোঁ। মানে এই ভাল পোৱা হেৰিত সোমোৱাই নাই, তাৰমানে মই ক্লাছ 12লৈকে ছোৱালী চোৱাটো দূৰৰ কথা, এইবিলাক মোৰ ভাল পোৱা নাই আচলতে। মানে সেইটো কথা তোমাৰ তাৰমানে সেইটো কথা ফাৰ্ষ্ট ভাল পোৱা আছিল, আৰু ব্ৰেইনত সোমাই গ'ল তাৰমানে। ছোৱালীজনৰ ফাৰ্ষ্ট ভাল পোৱা আছিল নে বেলেগ আগতে আছিল? মই আচলতে ভালদৰে নাজানো, ভাল পোৱা আছিল চাগে, কিন্তু ছোৱালীজনী বিয়া হৈ যোৱা নাই, পলাইয়ে গৈছে বেলেগ এজনৰ লগত, বড়ো ল'ৰাৰ লগতে গৈছে বাৰু। তুমি ভাল পাই থাকোঁতে গৈছে নে তোমাৰ লগত ৰিলেশ্যন চেঞ্জ হোৱাৰ পিছত গৈছে? এনেকে আৰু মানে তোমাৰ একদম ছুটি, আৰু তোমাৰ প্ৰথম ভাল পোৱাটো একদম ছুটি। সেই যেতিয়া তোমাৰ ব্ৰেকআপ হ'ল, তাৰপিছত তোমাৰ মনত এনেকুৱা কি ফিলিং আহিল যে
তাইক দেখুৱাই কিনে বা তাইৰ লগত কিবা এটা তাইক দেখুৱাই কিনে আগুৱাই যাব লাগিব বা তুমি যেতিয়া অকলশৰীয়া হৈ গ'লা তোমাৰ মনত কেনেকুৱা অনুভৱ হৈছিল সেই সময়ত? আচলতে সেইখিনি সময়ত এই যে তাইক জেদ কৰি মই কিবা এটা কৰিম সেইটো ভবা নাছিল। বাছ ভাবিছিলোঁ যে এজনী ভাল লাইফ পাৰ্টনাৰ থাকক, থাকিব লাগে, সেইটো মই ক্লাছ 10ত গৈ ভাবিছিলোঁ। কিন্তু তাৰপিছত ভাবিলোঁ যদি মই এনেকুৱা পৰিস্থিতি আকৌ একবাৰ কৰোঁ মোৰ জীৱনটোৰ মূল্য নোহোৱা এনেকুৱা লাগিব। এনেকুৱা তোমাৰ ইণ্টাৰেষ্ট হৈছিলে নাই যে আকৌ তাই যিহেতু আঁতৰি গ'লে অলৰেডি আঁতৰি যোৱাৰ পিছত তোমাৰ এনেকুৱা লাগিছিলে নাই তোমাৰ আকৌ যে বেলেগ এজন ছোৱালী তোমাৰ লাইফত আহিব বুলি? হয়, লাগিছিল। মনে বিচাৰিছিল কিন্তু অকণ ভয় লাগিছিল মোৰ যে যদি আকৌ এজনী অনাৰ পিছত আকৌ আঁতৰি যায় তেওঁ তেতিয়াহ'লেতো ভাল নালাগিব ন। কয় নহয় মানুহ এবাৰ বেলেগে চুলেও কয় চেম তোমাৰ সেই কথাটো তোমাৰ আহি গ'লে মনত যে এবাৰ ধোকা খালো যিহেতু ধোকা খোৱা বুলি ক'ব লাগিব। ধোকা খালো যদি নেক্সট বাৰ মই ধোকা খাওঁ বুলি সেইটো তাৰপিছত তুমি তাৰ প্ৰেমত আগুৱাই নগ'লা আৰু তাৰপিছত তুমি লাইফত কেনেকৈ আৰম্ভ কৰিলা নেক্সট টাইমত? তুমি আৰু লাইফত বেলেগ ছোৱালী আনিলা না? নেক্সট মই বেলেগ ছোৱালী আনা বুলি ক'লে ভুল হ'ব, আনা নাই দিয়ক। এতিয়ালৈ চিংগুল আৰু এতিয়া তাই যিটো চিটুৱেশ্যন আহি গ'ল তাই সুখী যিখিনি বিয়া হৈ গ'ল বা মোৰ এটাই কথা যিমান যি হ'লেও মই সঁচা ভাল পাইছিলোঁ তাইক, সঁচা ভাল পাইছিলোঁ সেইকাৰণে তাই সুখত থাকক, তাই সুখত থাকিলে ভাল। এতিয়া তুমি তাই সুখী বুলি ভাবা নাই তুমি সুখী বুলি ভাবা? তাই মই ভাবো তাই বহুত সুখত থাকিব পৰা নাই। যিখিনি সুখত মই আছো আৰু মোৰ লগত থাকিলে তাই যিখিনি সুখ পালে হয়, কিন্তু সেইখিনি সুখ এতিয়া যাৰ লগত গৈছে বা যাৰ লগত আছে মই নাজানো, কিন্তু তাৰ লগত সেইখিনি সুখ নাপায় বুলি মই জানো। তাৰমানে মই ক'ব পাৰো আৰু সেইখিনি সুখ যে নাপায়। তুমি এতিয়া সেই ভাল পোৱাটো যিহেতু তোমাৰ প্ৰথম ভাল পোৱা অলৰেডি আঁতৰি গ'ল, আঁতৰি যোৱাৰ পিছত তুমি এতিয়া কি ক'ব বিচাৰিছা? যিটো আমাৰ লেভেলত আমি এতিয়া ক'ব গ'লে ভাল পোৱাটো এটা আঁতৰি আহিলো, প্ৰথম ভাল পোৱা আঁতৰি আহিলো। নতুন প্ৰজন্মই এতিয়া এইটো কথা ভুল কৰি আছে যে প্ৰথম দেখা পোৱা ল'লে কাৰোবাক ভাল পোৱা হৈ যায়, প্ৰেম হৈ যায়। সেই প্ৰজন্মৰ বিষয়ে তুমি এটা মেছেজ দিব কি ক'ব বিচৰা যে সিহঁত কেনেকৈ কৈ যে তুমি সিহঁতক মানুহ এজন ভাল পাব পাৰি? মই এটাই কথা ক'ব বিচাৰো যে আপোনালোকে ভালদৰে চাই লওক যে বেকগ্ৰাউণ্ডত কি আছে, মোৰ পিছত গৈ কি হ'ব, মোৰ এতিয়া ভাল পালে কি হ'ব, মোৰ পঢ়াত হেৰি কৰিব নে মোৰ ফেমিলিত কিবা প্ৰব্লেম হ'ব। ভালদৰে চাই চিন্তি আৰু বিশেষকৈ ক্লাছ 10ৰ আগত এইবোৰৰ ঠাণ্ডা মাথাত আনিব নালাগে। মোৰ যিখিনি এক্সপিৰিয়েঞ্চ মই সেইখিনিৰ পৰা কৈছোঁ যে এইটো ক্লাছ 10ৰ আগত ভাল পোৱাৰ হেৰিটো আনিবই নালাগে। আৰু আচলতে পঢ়াৰ ইণ্টাৰেষ্টটো গুচি যায় বুলি কৈছোঁ মই। এইটোৰ সময় যেতিয়া প্ৰথম কাৰোবাক ভাল পোৱা বা মনে বিচাৰে সেই সময় সকলো কথা পাহৰি যোৱা যায়, নিজৰ মা দেউতাকো পাহৰি যোৱা যায়। সেইটো আচলতে ভুল হয়। মা দেউতা কাৰণ জন্ম দিয়ে ডাঙৰ দীঘল কৰে, তাৰপিছত এজনী সাধাৰণ ছোৱালীৰ কাৰণে যদি মা দেউতাক পাহৰি যায় তাৰ নিচিনা আৰু মুখামি কাম নহ'ব যেন মই পাওঁ। আৰু এনেকুৱা হয় ধৰ মা দেউতাৰ কথা নুশুনি কিছুমান ছোৱালীয়ে বয়ফ্ৰেণ্ডৰ কথা বেছি গুৰুত্ব দিয়ে আৰু কিছুমান বয়ফ্ৰেণ্ডে ছোৱালীজনৰ কথা বেছি গুৰুত্ব দিয়ে। সকলো কথা কিন্তু নিজৰ পঢ়া কি আছে, কেতিয়া খাব লাগে, টোপনি নাইকিয়া হৈ যায়, ভোক নোহোৱা হৈ যায়। সকলো ল'ৰাৰ ক্ষেত্ৰতে তেনেকুৱা হয়, একে ল'ৰাৰ ক্ষেত্ৰত ভোক নাইকিয়া হয়, টোপনি নাইকিয়া হয়। সকলো নিজৰ যিখিনি পাৰ্চনেল কাম কৰিব লগা, সময় কৰিব লগা কৰ্তব্য, সেই কৰ্তব্যখিনি পাহৰি যায়, ছোৱালীটোৰ প্ৰতি বেছি ডিপেণ্ড দিয়া হয়। সেই ডিপেণ্ড দিয়াৰ ক্ষেত্ৰত আমি বহুত ল'ৰাই বহুত ক্ষেত্ৰত পিছুৱাই যাওঁ, সকলো ক্ষেত্ৰতে পিছুৱাই যাওঁ। চেম বয়সৰ ছোৱালীজন ভাল পোৱা যায়, যেতিয়া এজন ল'ৰা এজনৰ চেম বয়সৰ ল'ৰা ভাল পোৱা যায় তেতিয়া ছোৱালীজনৰ উপযুক্ত বয়স বিয়া দিয়াৰ বয়স হৈ যায়, কিন্তু সেই সময়ত ল'ৰাজনৰ কেতিয়াও উপযুক্ত বয়স নহয় আৰু উপযুক্ত কাম কৰা বা পইচা ইনকাম কৰাৰ বয়সো নহয়। তেতিয়া ক্ষেত্ৰত এনেকুৱা এটা পইচা আহি পৰে, ছোৱালীজনৰ বিয়া হোৱাৰ টাইম হৈ গ'ল বা কোনোবা ছোৱালী এজনক বেলেগ ল'ৰাই চাব আহি গ'ল, ল'ৰাজনৰ টেনশ্যন আহি গ'ল, মোৰ গাৰ্লফ্ৰেণ্ডজনক বেলেগ ল'ৰাই চাব আহিছে, টেনশ্যন লাগিল। কিন্তু সেই সময়ত যেতিয়া ছোৱালীজনীজনে বয়ফ্ৰেণ্ডক ক'ব যে মোক কোনোবাই চাব আহিছে, মোক এতিয়া তুমি নিবা নাই কি কৰিবা, কিন্তু সেই সময়ত ল'ৰাজনে আনিব নোৱাৰে, হয় কি নাই? সেই ক্ষেত্ৰত তুমি কি ক'ব বিচৰা সেই ল'ৰাজনৰ গতিটো? মই আচলতে ছোৱালীৰ বিষয়ে এটা কথা ক'ব খুজিছোঁ। ছোৱালীবোৰে যদি আমাৰ এইটো ভিডিঅ' চাই গম পাব যে যদি ল'ৰাটোৰ কৰ্মস্থান নাপায় বা মা দেউতাকে খুৱাই আছে তাক, এইটো ছোৱালীটো তেতিয়া যাৱাটো এটা ছোৱালীটোৰ এটা ভুল হ'ব আৰু ল'ৰাটোতো ঠিক
ভুল হ'বই যে তাই একো কৰ্মস্থান দেউতাকৰ আণ্ডাৰত বা মাকৰ আণ্ডাৰত খাই আছে, ছোৱালীজনী নি পেলাই সি ৰাখিব ক'ত? সেইকাৰণে আগতে তাৰ কৰ্মস্থান কৰি লওক যে মই এইটো কামাই কৰি মই ছোৱালীজনী ৰাখিব পাৰিম বা পুহিব পাৰিম বা বেকগ্ৰাউণ্ডটো মই ভাল কৰিব পাৰিম, সেইটো চিন্তা কৰক আগে। তাৰপিছত ছোৱালী পলাই নিয়া নহয় বোলে বিয়া পাতি আনা, সেইটো পিছত ডিচাইড কৰক। আগতে নিজৰ কৰ্মস্থানটো পাতি লওক, নিজৰ ভৰিত নিজে খাৰা হৈ ল'ব। নিজৰ ভৰিত নিজে খাৰা হৈ ল'ব। আৰু এইটো ভিডিঅ' বনোৱাৰ এটা প্ৰথম উদ্দেশ্য মই আগতে কৈছিলো যে প্ৰথম সকলোৰে প্ৰায় 99% মানুহৰ প্ৰথম ভাল পোৱাটো ব্ৰেকআপ হয়, সেইটোৰ বিষয়ে আলোচনা কৰিছিলো বা ভিডিঅ'টো আৰম্ভ ষ্টাৰ্টিং কৰিছিলো হা। এই ভিডিঅ'টোৰ পৰা তুমি কেনেকুৱা তোমাৰ এইটো কথা বিশ্বাস কৰা নেকি যে প্ৰথম ভাল পোৱা যে ব্ৰেকআপ হ'বই 100% চিয়ৰ বুলি কিবা কথা আছে নেকি তেনেকুৱা? সেইটো মই ক'ব নোখোজো যে চব ভাল পোৱা ব্ৰেকআপ হ'ব। কিছুমান ভাল পোৱাত যিটো একদম বিশ্বাস, একদম পুৰা বিশ্বাসটো থাকে ন, সেইটো ভাল পোৱা অমৰ বুলি ক'ব পাৰি। সেইটো ভাল পোৱা থাকি যাব। কিন্তু আজিকালি মডাৰ্ণ যুগত কি হৈছে, সেই ভাল পোৱাটো নাপায়। ভাল পোৱা এটা সন্দেহে খাই দিয়ে। সন্দেহ যদি কোনোবা এটা ভাল পোৱাত যদি সন্দেহ সোমাই আছে, সেইটো ভাল পোৱা কেতিয়াও টিকিব নোৱাৰে। 100% লিখি দিব পাৰো। অকল ভাল পোৱা বুলি নহয়, এইটো কথা সন্দেহটো বস্তু থকা ৰিলেশ্যনশ্বিপত যিমান আছে, ৰিলেশ্যনশ্বিপ বা বন্ধুৰে হওক বা ভাইটি ভণ্টিৰে হওক বা যিমানে হওক, যেতিয়া কিবা এটা ক্ষেত্ৰত সন্দেহ কৰা যায়, সেইখিনি ৰিলেশ্যনশ্বিপে ভাঙিব পাৰে। হয়, সেইটো একদম সন্দেহ যদি ভাল পোৱাত যদি সন্দেহ আছে, তেনেহ'লে সেইটো ভাল পোৱা নিটিকে বুলি একদম ক'ব পাৰি। আৰু যিটো ভাল পোৱাত বিশ্বাস থাকে, সম্পূৰ্ণ একে প্ৰাণ খুলি বিশ্বাস কৰা হয়, সেইটো ভাল পোৱা থাকিব বুলি বিশ্বাস। তোমাৰ মতে এইটোৱে হ'ল মানে প্ৰথম ভাল পোৱাটো যদি যিমান প্ৰথম হওক বা ছেকেণ্ড হওক কোনো কথা নাই, যদি ভাল পোৱাৰ ক্ষেত্ৰত বা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যদি সঁচা বিশ্বাসেৰে আৰু সঁচা অন্তৰে ভাল পোৱা হয়, সেইটো ভাল পোৱা সদায় থাকিবই। আৰু যদি ভাল পোৱাৰ ক্ষেত্ৰত বিশ্বাস নাথাকে বা কণ্টেক্ট যদি সোমাই যায় মাজত, তেনেকুৱা ভাল পোৱাটো নাথাকে, ভাঙি যায় বা কিয় ব্ৰেকআপ হয়, এইখিনি কথা আমি এইকেইজন ফ্ৰেণ্ডৰ পৰা জানিব বিচাৰিম। পুৰা সঁচা লাইফ ষ্টৰী, নিজৰ লাইফত যিখিনি কৰি আহিছে সঁচা কথা সকলোৱে কৈছে, সকলোৱে শ্বেয়াৰ কৰিছে। নতুন প্ৰজন্মই এটাই কথা কওঁ, এটা নিজৰ থিংকিংটো ভাল কৰিবা, নিজে যেতিয়া বুজা হ'বা যে এইটো কৰিলে মোৰ বেয়া হ'ব নেকি। আৰু ভাল পোৱাটো মানুহক ভাল পোৱাটো বেয়া কথা নহয়। কেতিয়া মই ক'ব নাযাওঁ যে মানুহ এজনে জন্তু কেতিয়াও ভাল পাব নোৱাৰে, যে কেনেকে ভাল পাব লাগে আৰু ভাল পোৱাত কি থাকিব লাগে, আপোনালোকে এইটো ভিডিঅ'ত গম পাব। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাওক, আৰু যদি ভাল লাগে এটা লাইক কৰক, আৰু বেয়া লাগিলে এটা ডিছলাইক কৰক। মোৰ ফ্ৰেণ্ডজনক বহুত বহুত ধন্যবাদ এই চেনেলটোৰ এইখিনি কথা কোৱাৰ কাৰণে আৰু বুজোৱাৰ কাৰণে। আৰু যিজনে কৈছে সকলো নিজৰ যিটো সঁচা কাহিনী সঁচাটোৱে কৈছে, কোনো মিছা এটা কথা কোৱা নাই। যদি মোৰ চেনেলটো চাই ভাল লাগিল বা ভিডিঅ'টোৰ পৰা কিবা এটা কথা ক্লু পালে, তেতিয়াহ'লে মোৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু যদি বেয়া পাইছে ডিছলাইক কৰিব। ন' প্ৰব্লেম, মই কেতিয়াও বেয়া নাপাওঁ। আৰু ঘণ্টা বটনটো অলপ দবাই দিব আৰু। থেংক ইউ।